হাই বন্ধুসকল, নিশ্চয় ভাল আছে। মই তোমালোকৰ মাজত আজি এটা জনপ্ৰিয় এপ হোৱাটছএপৰ বিষয়ে কিছু জানকাৰী দিবলৈ আগবাঢ়ি আহিছোঁ। তোমালোকেতো সদায় সকলোৱে জানে যে হোৱাটছএপত আজিকালি হেকাৰে গোটেইখিনি বস্তুৱে হেকাৰে লৈ যাব পাৰে। সেইকাৰণে হোৱাটছএপত এতিয়া নতুনকৈ এটা ছিষ্টেম সোমাই দিছে আৰু হ'ল ফিংগাৰপ্ৰিণ্ট। এইটো কোনো এপৰ জৰিয়তে নহয়, মাত্ৰ হোৱাটছএপ ছেটিঙত। তোমালোকে প্ৰথমবাৰে হোৱাটছএপটো প্লে ষ্টৰৰ পৰা আপডেট কৰি লোৱা। মই আপডেট কৰি আগতে লৈছোঁ, সেইকাৰণে নকৰোঁ, তোমালোকে নিশ্চয় কৰি ল'বা। পিছত তোমালোকে হোৱাটছএপ কেনেকৈ ফিংগাৰপ্ৰিণ্ট ছিলেক্ট কৰিবা এইটো মই কৈ আছোঁ। হোৱাটছএপত সোমাই পৰাৰ পিছত তোমালোকে ওপৰৰ যে 3 আইকন আছে ইয়াত ক্লিক কৰা। ছেটিংছত সোমাই গৈ একাউণ্টত সোমাই পৰা। একাউণ্টৰ পিছত প্ৰথমতে এই লাইনটো দেখাইছে প্ৰাইভেচি, ইয়াতে ক্লিক কৰা আৰু একেবাৰে শেষৰ ফালে যোৱা। ইয়াতে চাওক ফিংগাৰপ্ৰিণ্ট নতুন এটা দিছে। এই ফিংগাৰপ্ৰিণ্ট লকৰ ওচৰত ক্লিক কৰি এইটো ইনেবল কৰি দিয়া আৰু চাওক এতিয়া নিজে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কনফাৰ্ম কৰিব দিছে। তোমালোকে কনফাৰ্ম কৰি লোৱা। মই লৈ ল'লোঁ। এতিয়া হৈ গ'ল, ফিংগাৰপ্ৰিণ্ট ছিলেক্ট হৈ গৈছে। বেক আহি দিয়া। বেকৰ পিছত চাওঁ এতিয়া কি হয়। চাওক এতিয়া এইবাৰ চাওক হোৱাটছএপ হৈছে নে নাই। চাওক হোৱাটছএপ এতিয়া ফিংগাৰপ্ৰিণ্ট কাম কৰিছে। তে সকলোৱে কৰি লোৱা, যাতে হেকাৰৰ পৰা অলপ দূৰত থকাৰ কাৰণে যাতে লকটো কৰি লোৱা, সকলোৰে কাৰণে ভাল হ'ব। ধন্যবাদ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকন দবাই দিব, যাতে মোৰ পৰৱৰ্তী ভিডিঅ'টো অতি সহজতে পাই যোৱা। Everybody